हम लोग असम में युवा मंच और असम के जनता पूछते हैं कि ये मौलाना मोहम्मद मदानी हु आर यू आप कौन है? अब कहां से तबके है भाई? अब लोमड़ी हो क्या? हम लोग को ऐसा लगता है कि आप मदानी आप लोमड़ी हो, आप लोग पाकिस्तान के एजेंट हो, आप लोग बांग्लादेश के एजेंट हो। हम लोगों का असम का जो चीफ मिनिस्टर है सम्मानीय हिमंत बिस्वा शर्मा जी, हम लोग असम के जनता और असम युवा मंच उनके साथ खड़े हैं। उससे चलेंगे और उससे चलिब और चली থাকিব। বাংলাদেশী বিতৰণ কৰিবই লাগিব। সিধা কথা। আমি মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাইছো যে আপুনি ডেম কেয়াৰ থাকক, আপোনাৰ নো মেডালো এই মাদানী বুঢ়াটোৱে ছিঙিব নোৱাৰে। আৰু এইটো জামিয়াত উমালা আই হিন্দ মোহাম্মদ মাদানীয়ে, গতিকে আমি অসমৰ জনগণ অসমৰ যুৱ মঞ্চ আমি মুখ্যমন্ত্ৰীৰ লগত আছো। উচ্ছেদ চলাই যাওক, ভাল কামত সদায় অসমীয়া মঞ্চ ভাল, বেয়া সদায় বেয়া। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো এই পদক্ষেপ লৈছে উচ্ছেদ চলোৱাই উচ্ছেদ চলাই যাওক আৰু বাংলাদেশী বিতৰণ কৰি যাওক। কেতিয়াও কেয়াৰ নকৰিব এই মাদানীক। উই ডোন্ট কেয়াৰ হু ইজ মাদানী, আমি নাজানো। মাদানীক দৰকাৰ পৰিলে চিৰকে ৰাখ দেংগে। মাদানী উই আৰ ৱাৰিং ইউ। আমি তোক ক'ব বিচাৰিছো মাদানী যে তোক চিৰি দিম ফালি দিম। মুখ্যমন্ত্ৰীক তাৰ ৰঙা চকলি দেখুৱাবি। চিধা কথা, স্পষ্ট কথা। আমি কৈ দিছোঁ আপোনাৰ নিউজ চেনেলৰ যোগেদি, এই যি অসমত যোৱা কালি যি জমিয়ত আৰু এইপিনে যি মৌলানা মেহমুদে যি মন্তব্য আগবঢ়াইছে, আমি কিন্তু তীব্ৰ বিৰোধিতা কৰিছোঁ। তেওঁলোকেহে অসমত সাম্প্ৰদায়িক দিগবাস্প ব্যৱহাৰ লৈছে, কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া জনগণে জানে কি হিন্দু কি মুছলিম। আমি কিন্তু সকলোৱে বন্ধু ভাই বন্ধু হিচাপে আমি আছোঁ। আমাক কিন্তু জোকাই নল'ব। এই দিল্লীত বহি ক'ৰবাত জমিয়ত মৌলানা মেহমুদ কোন তেওঁলোক? আমি প্ৰশ্ন কৰিছোঁ কোন তেওঁলোক? অসমত কিয় সাম্প্ৰদায়িক দিগবাস্প ব্যৱহাৰ লৈছে? কিন্তু গৰু বিজন দিয়াব স্পষ্ট কথা। আমি ভাৰত মন্ত্ৰালয় আমাৰ গৃহ মন্ত্ৰালয় আছে, আমি অনুৰোধ জনাম যে এই দিগবাস্প বিয়পা কাল্পিতক অতি শীঘ্ৰে কাৰ্য কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ হাত সাৱটি পৰি নাথাকে। অসমীয়া যুৱ মঞ্চ কিন্তু ইয়াতকৈ গণতান্ত্ৰিক কাৰণে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব।